So please like and subscribe কৰিব আজি বহুত দিনৰ থৈ দিয়া এটা কাম আকৌ ওলাই লৈছো আজি যেহেতু কাম নাই ছোৱালী স্কুললে গ'ল সেইকাৰণে তাৰ মাজতে কামৰ মাজতে অকমান সময় ওলাই নিজে চাদৰখন দহি গুঠিবলৈ চেষ্টা কৰিছো দেখিছেন দহি গুঠি আছো যেহেতু ফুল কাপোৰ আছিল বগা আৰু গুণা ৰঙৰ সেইকাৰণে মাজে মাজে এটা বগা আৰু গুণা ৰঙৰ ফুল দি মানে দহি খুঁটা দি দিছো দেখিছেন কিমান ধুনীয়া লাগিছে নিজে চাদৰখন নিজে এবাৰ দহি গুঠিবলৈ চেষ্টা কৰিবচোন তেনে ইজি প্ৰসেছ আপোনালোকে এবাৰ চালেই পাৰিব যেহেতু ময়ো ইউটিউবৰ পৰা শিকা মই বেলেগৰ কোনো ট্ৰেইনিং বা কোনো তেনে শিক্ষা লোৱা নাই মই নিজৰ মানে ইউটিউবৰ পৰা চাইয়ে লৈছো মই সেই লকডাউনতে মেখেলা চিলা পটি চিলোৱা সেইখিনি কাম মই ইউটিউবৰ পৰা চাই কৰিছো দহি গুঠা তেনে ইজি প্ৰসেছ আপোনালোকে ঘৰতে কৰিব পাৰিব চাবচোন নিজৰ কৰা দহি কিমান ভাল লাগে আৰু কিমান ধুনীয়াকৈ কাটি দিছো ধুনীয়াকৈ ওলাই পৰিছে ফুলৰ নিচিনাকৈ